হে গাইজ ৱেলকাম। কি খবৰ? এফালে মই জলকীয়া ছিঙি আছোঁ। 2 বছৰৰ পুৰণা জলকীয়া গছ হয়। তেতিয়া জলকীয়া ভালেমানে ধৰিছে। এয়া চাওক, যোনখিনি পকি গৈছে সেইখিনি মই ছিঙি লৈছোঁ, নহ'লে কুকুৰাই খাই দিব। এয়া উৰহী গছ, আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ। এতিয়া বহুত ধৰিছে উৰহী। এয়া চাওক কিমান উৰহী ধৰিছে। গছত ধৰিছে, দেখিয়ে ভাল লাগিছে, ছিঙিব মন যোৱা নাই। এনেকুৱাই সজাই থৈ দিম বুলি সজাই থৈ দিছোঁ। এদিনো খোৱা নাই, পিছে এদিনো খোৱা নাই, সজাই থৈছোঁ। কিনি কিনি খাই আছোঁ। এইখিনি সজাই থৈ দিছোঁ। এয়া 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 কিমান উৰহী ধৰিছে। কাৰোবাক লাগিব নি গাইছ? এইফালে মই বেঙেনা ফ্ৰাই কৰিছোঁ। বেঙেনা কিছুমান মই বেচন দি কৰিলোঁ, কিছুমান এনেকুৱাই কৰিলোঁ। তাৰপিছত আমাৰ এয়া মাছ লৈ আহিছে। মাছখিনি পিছে এতিয়া নবনাওঁ, মাছখিনি বনালে বহুতখিনি সময় লাগি যাব। যিখিনি বনাইছোঁ সেইখিনি খুৱাই আমাৰ এওঁক ডিউটিলৈ পঠিয়াই দিম। আজিলৈ ভিডিঅ'টো ইমানে, আহিছোঁ।